এইটো ৰাহুল গৌতম শৰ্মাই লিখিছে আৰু এতিয়া কেইজনমান মানুহে মোৰ লগত বৰ ধুনীয়া ধুনীয়া গান লিখি আছে আৰু সাহিত্য সভাক মই ক'ম যে অহা বছৰৰ পৰা সাহিত্য সভাত এটা এটা তেওঁলোকক বঁটা দিব নালাগে মাতি আনি এনেই চিনাকি কৰি দিলে হ'ল এনেও তেনেকৈ চিনাকি হ'বই তোমাতে আদি গণাদি লাগে তোমাৰে নামৰ ৰাগিনী উঠৰে তৃষা সামৰি মই গান লিখো নহয় মই জানো দুহাতৰ কোমল আঙুলি পৰশি উঠাই নামনি আবেগৰ বাগৰ সলনি উশাহৰ তাত চবৰে মৃত্যু কিন্তু গভীৰ বিয়াহত তোমাতে লিখা এইটো গৰিমা হয় এইটো গৰিমা হয় সেই লাষ্ট লাইনটো সেইটো লিখি দিছে সি মোৰ ল'ৰাৰ নিচিনাটো সেইকাৰণে লাষ্ট লাইন লিখিছে উশাহৰ গভীৰ বিয়াহত তোমাতে লিখা জীৱনী শেষ মোৰ জীৱনী শেষ তাইৰ লগত উশাহৰ গভীৰ বিয়াহত তোমাতে লিখা জীৱনী তুমি যেন এটা কথা কম খালি পপিয়াতৰটো চবে বেয়া বুলি ভাবে আৰু এই গানটো মই আগতে এবাৰ লিখিছিলোঁ সেইটো হেৰালে তাৰপিছত মই ৰাহুলক ক'লো মই ভাই মই গান দুবাৰ লিখিব নোৱাৰোঁ নেক্সট টাইম তই লেখ খালি প্ৰথম লাইনটো তুমি যেন পপিয়াতৰটো ৰাখিবি ভাল লাগিছে সেইটো ৰাখিলে তো তুমি যেন পপিয়াতৰা আকাশৰ বুবতি নেক্সট চন্দ্ৰটো আৰু ইণ্টাৰেষ্টিং না সাহিত্য সভা যে সেইকাৰণে চবকে সাহিত্য ৰস দি আছো বাঢ়ি আহিব দিয়ানা নবজাবি গ'ল অকল মোক কৰ লাগে কৰ্চ বাঢ়ি লাগে গীটাৰ লাগে বেছ লাগে খালি ৰিদম নালাগে সেইবোৰ লৈ উঠাব লাগে দুচকু হেৰাই যোৱা সাগৰৰ নাবিক হোৱানা জাগি উঠিব দিয়া জাগি উঠিব নিদিয়ে কোনো but we have boots আমাৰো বুটছ আছেতো আমাক যেতিয়া জাগি উঠিব দিয়ে আমি কি কৰিম চাউণ্ড ওলালে বসন্তি মাৰি পেলাই বুকুতে শিপাই যোৱা পথাৰৰ পলস হুমানা উশাহৰ গভীৰ বিয়াহত এইটো কোনোবা দি পাইছেনে আদৰৰ আচৰি দিয়ানা তুমি যেন পপিয়াতৰা আকাশৰ
তাৰপিছত মোৰ সেইটোৱে কথা মই যিটো সংগীত কৰি আছোঁ মই যিটো অসমীয়া ভাষা মোৰ যিটো ষ্টাইল মই সেইটো কৰি আছোঁ সেইটো ৰাহুল গৌতম শৰ্মা মই সমীৰ আমি মিলি কৰি আছোঁ বাকী কোনে কৰিছে মই নাজানো বৰামটো এগেইন এতিয়া নেক্সট গানটা শুনাম সেইটো সমীৰে লিখিছে কিন্তু মই জনাত এতিয়া কোনো সাহিত্যিকে তেনেকুৱা গান লিখা নাই কথাটো সেইটো আৰু সাহিত্য সভাত কৈছোঁ দেই নভেল লিখিছে গল্প লিখিছে I salute them কিন্তু গান লিখাটো বৰ টান গান যেতিয়া ষ্টুডিঅ'ত লিখে তেতিয়া মাথা ফাটি যায় কিন্তু ষ্টুডিঅ'ত আহিব গম পাব কোনে কোনে গান লিখে মই চাম আৰু চিনেমা গান লিখে আৰু টান বুলি কণা কবিতা এইটো সাহিত্য নহয় কিন্তু that is rhyme that is brains that is the scene গতিকে চিনেমা কথা মই নকওঁ সাহিত্য অকণমান গালি পোৱা নাই কিন্তু দেই প্লিজ হেল্ল' গালি পাইছিলোঁ এবাৰ মই নকওঁ দেই প্লিজ but I love that खाली मैं सब सीधा बोला को यारे लगा यारे কিন্তু সাহিত্য দেই এটা কথা কওঁ ইয়ালে যিজনে লিখিছে তেওঁ ৰাজস্থানত থাকে তেওঁ ৰাজস্থানৰ ওৱান অফ দ্য বেষ্ট সাহিত্যিক তেওঁ কাদৰি সাহেব তেওঁ কোনো নাজানে তেওঁ নাহে ক'তো তেওঁ বম্বেতো নাহে তেওঁ মোৰ নিচিনা তাতে সোমাই থাকে
ধন্যবাদ। Thank you, thank you, thank you. Jubin, go. Jubin. Dana. Mari. Jubin. Jubin. Every penny. আমার মাঝে উপস্থিত গণগাঁত বাইদেউক সম্বৰ্ধনা জ্ঞাপন কৰিব বিচাৰিছোঁ লগতে জুবিন দাৰ সহযোগী শিল্পী ভানুপ্ৰিয়া বাইদেউক আমি সম্বৰ্ধনা জ্ঞাপন কৰিব বিচাৰিছোঁ আমি প্লিজ আমি অনুগ্ৰহ কৰিছোঁ গণগাঁত বাইদেউক মঞ্চলৈ আমন্ত্ৰণ জনাইছোঁ গণগাঁত বাইদেউ আমাদের গরিমাগাঁত বাইদেউ সম্বৰ্ধনা জনাইছে সাংস্কৃতিক বিভাগৰ সভাপতি মৃগেন কুমাৰ দাসে এখন ফলাম গামোচাৰে সম্বৰ্ধনা জনাইছে আৰু লগতে এটি শয়নে সম্বৰ্ধনা জনাইছে সমীন্দ্ৰ দাসে এটি লগতে এটি ফলাম জাতি বাইদেউ জ্ঞাপন কৰা আছে বাইদেউলৈ ধন্যবাদ জ্ঞাপন কৰিছোঁ আৰু বাইদেউলৈ আমি কৃতজ্ঞতা জ্ঞাপন কৰিছোঁ বাইদেউ দৰ্শক ক'ব বাইদেউ চমুকে দৰ্শক বাইদেউ সাহিত্য সভাৰ মঞ্চত এইদৰে ইমানখিনি আদৰণি উষ্ম আদৰণি পাই সঁচাকৈ কৃতাৰ্থ হৈছোঁ ভাল লাগিছে খুব বহুত ধন্যবাদ শুৱালকুছিলৈ আৰু এতিয়া সংগীতৰ মাজত বেছি কথা কোৱাৰ সময় আচলতে নহয় যিখিনি ক'বলগীয়া আছে সেইখিনি গানৰ মাজে জুবিনে কৈয়ে আছে গতিকে আমাৰ ভাষা আপোনালোকে সকলোৱে শুনিছে আৰু আপোনালোকৰ যি ভাষা সেয়াও আমাৰ একে ভাষা গতিকে এইখিনি সময়ত বেছি কথা নকওঁ গীতৰ মাজলৈ উভতি যাওঁ ধন্যবাদ দাদা আমি মঞ্চলৈ আমন্ত্ৰণ জনাইছোঁ জুবিন দাৰ সহযোগী শিল্পী ভানুপ্ৰিয়া বাইদেউক মঞ্চলৈ আমন্ত্ৰণ জনাইছোঁ আৰু ভানুপ্ৰিয়া বাইদেউক এখন ফুলাম গামোচা এটি জাপি আৰু এটি শৰাইৰে সম্বৰ্ধনা জ্ঞাপন কৰিছে মৃগেন্দ্ৰ কুমাৰ দাস আৰু সমীন্দ্ৰ দাসে মঞ্চলৈ আমন্ত্ৰণ জনাইছোঁ বিমল ভৰালী ডাঙৰীয়াক মঞ্চলৈ আমন্ত্ৰণ জনাইছোঁ তেখেত আমাৰ সমবেত সংগীতৰ এগৰাকী বিশিষ্ট শিল্পী আমাৰ সাহিত্য সভাৰ মঞ্চত বিভিন্ন সমবেত সংগীত তেখেতে পৰিচালনা কৰিছে তেখেতক এখন ফুলাম গামোচাৰে সম্বৰ্ধনা জনাইছে মৃগেন কুমাৰ দাসে গোটেই পৰিৱেশটো জুবিনময় হৈ পৰিছে জুবিন গাৰ্গ জিন্দাবাদ কওক আকৌ জুবিন গাৰ্গ ধন্যবাদ এটা দাদা এটা মানপত্ৰ দাদা বেছি দেৰি নকৰোঁ বহুত দেৰি হ'ল 12টা বাজিলে মই কালিৰ কাৰণেহে আহিছিলোঁ আজিৰ কাৰণে হোৱা নাইতো
বুকু সেউজীয়া পথাৰ সৰিয়হত হালধীয়া কুঁৱা মন ৰাগিৰিৰে পাখিতে একাজলি সুৰকে হৃদয় উপচাই দিয়া প্ৰিয়া দিয়া পথাৰ সৰিয়হৰ হালধীয়া কুঁৱা মন লাগিলিৰে পাখিতে একাজলি
The rhythm is there. Na 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 1, 2, 3, go. Baiki neki? Moi 20 বছৰ গাই আছো কিয়? What's the song? Sing it. Nugalke মই নাগাওঁ. I'll give you the count. 1, 2, 3, 4. 1, 2, Maju. Bisa lagi? Bisa ni pahole. Bisa ni pahole bo naam kata ho gani.
ইয়াক কোন কোন গৈছে মাজুলী? এই ছায়ামণি ভূঞা ফোন কৰিছে। দৰিয়া মানে মোৰতো নাইতো, সেইকাৰণে নিউজ লাইভত আছে। মই তাক ক'লে মই ষ্টেজত আছো, তই কিয় ফোন কৰিছ মোক? মাজুক সাৱতিব সুতকে পাৰে দৰিয়া দৰিয়া ঘাটতে কলিজাতে কেঁচি লুইতৰ বুকুতে বুকুখনি মেলি ইফালে সিফালে আনে সোণৰ বুলি তলে ফাঁকি গায়। এতিয়া 10 টকা লাগে, 15 টকা দিয়া। মই না সুধিছো বোলো 15 বছৰত 5 টকাহে পাৰিলে নে? এইটো অলমষ্ট 30 টকা হ'ব লাগিছিলে। আৰু এইবাৰ কলাগুৰু মহোৎসৱ মাজুলীত হ'ব। সকলোকে আমন্ত্ৰণ জনাইছো। এতিয়াই 1 বছৰ আগত এবাৰ টংলাত হ'ল, কোনো নগ'ল ইয়াৰ পৰা। তোমালোকক গৈছে চাগে নাজানো। But it was great. It was rocking. So 1, 2, 3, 4,
Thank you. I love you. Lal Salam. Nobody gives it.